নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টো হ'ব এটা ৰেচিপিৰ ওপৰত এটা মিঠা ৰেচিপিৰ ওপৰত আজি একচুৱেলি আমাৰ ওচৰৰ নামঘৰত আমি ভাদমহীয়া নাম দিছোঁ চ' তাৰ বাবে আমি আজি পায়স অকণমান আগবঢ়াম তাৰ বাবে আমি পায়স বনাব আৰম্ভ কৰিম এতিয়া চ' পায়সখিনি বনাম যিহেতু চ' আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ চাই থাকক ভিডিঅ'টো মই গা পা ধুই পুৰা ৰেডি এতিয়া পাকঘৰত যাওঁ আমি আজি মই পাকঘৰত অকলে নহয় আজি মোৰ লগত মাও আছে মা আৰু মই দুটাই বনাম মানে অকণমান বেছি মানুহৰ বস্তু বনাবৰ কাৰণে মোৰ অকণমান অকলে অসুবিধা হয় ন চ' মায়েও থাকিব চ' বলক মই গা ধুই আহি পোৱালৈকে মাৰ বস্তুবিলাক ৰেডি কৰা হৈয়ে গ'ল আৰু গাখীৰখিনি উতলিব দিছে অলৰেডি কাৰণ কি 8 লিটাৰ গাখীৰ উতলোতে টাইম লাগে ন চ' মায়ে দি দিলে চ' বাকী প্ৰচেছখিনি মই দেখাই আছোঁ আপোনালোকক চাই থাকক এইখিনি ভালদৰে উতলাৰ পিছত এয়া চাউল দিলোঁ চাউল কিমান লিটাৰ গাখীৰ 8 লিটাৰ গাখীৰত আপোনাৰ 3 পোৱা চাউল দিছোঁ জহা চাউল একেবাৰে সৰু জহা চাউলটো আৰু আপোনাৰ ইয়াতে ধুনীয়াকৈ লাৰি থাকিব লাগিব এতিয়া বেলেগ কাম নাই বহুত টাইম লাৰিব লাগিব একদম ভাঙি যাব লাগিব ইয়াত চাউল আৰু গাখীৰটো উতলি আছে তাৰপিছত ইয়াত কেইখিলামান তেজপাত দি দিলোঁ তাৰপিছত এইখিনি চাউলখিনি ভালদৰে নিসিজালৈকে এনেকৈ লাৰি থাকিব লাগিব এইটোৰ প্ৰচেছ অকণমান দীঘলীয়া হয় এনেকৈ লাৰি থাকিলেহে মানে চাউলটো পূৰা সিজি যাব লাগিব বহুত সময় এনেকৈ উতলি চাউলটো অকণমান ডাঠ হৈ আহি আছে আপোনালোকে দেখা পাই আহিছে মোৰ মানে গাটো ইমান এটা ভাল নহয় চ' মই লঘোণ নিদিওঁ আজি এয়া নিৰামিষ ভাত লৈছোঁ ভাত দালি আৰু এয়া শাক ভাজি মায়ে পায়সটো লাৰি আছে এতিয়া অকণমান টাইম লাগিব এইখিনি টাইম বহুত টাইম লৰাই থাকিব লাগে তো মই প্ৰথমত ভাতটো খাই লৈ সেইখিনি সময়ত আৰু দেখুৱাই আছোঁ আপোনালোকক এয়া তিয়াই থোৱা কাজু আৰু খিচমিচ আৰু পায়সখিনি তেনেকৈ কাজু অকণমান পিচি দিলে মানে সোৱাদটো মানে ধুনীয়া হয় আৰু অকণমান ডাঠ হয় ধুনীয়া চ' এইখিনি দি দিম কাজু বাদাম এইটো পিচি ৰাখিছোঁ গুড়ি কৰি লোৱা ইলাচি তাৰপিছত এয়া গাখীৰত তিয়াই থৈ দিছে এয়া কেশৰ এইটো লাষ্টত দিব এতিয়া ইয়াত চেনি দিলোঁ চেনি 1 কিলো দিছোঁ আপোনালোকে জোখ অনুমতে দিব আৰু যিমানখিনি চেনি খায় মইতো অকণমান কম কৰিয়ে দিব দিছিলোঁ কিন্তু মায়ে আৰু দিলে মই ইমান মিঠা বেছি ভাল নাপাওঁ কিন্তু 1 কেজিৰ হৈ যাব আৰু ধুনীয়া হ'ব চাগে খাই চাব লাগিব ধুনীয়াকৈ ডাউট হৈ আহিছে চাউল আৰু গাখীৰটো মিহলি হৈছে অলমষ্ট এইখিনি টাইমত চেনিটো দিছোঁ এয়া এনেকৈ চেনিটো দিয়াৰ পিছত সঘনাই লাৰি থাকিব লাগিব কিন্তু কাৰণ চেনিটো তলত লাগি যাব পাৰে এইটো একদম পূৰা লাৰি থাকিব লাগিব এতিয়া পায়সখিনি অকণমান ডাঠ হোৱালৈকে পায়সখিনি ডাঠ হৈ গৈছে পূৰা ধুনীয়াকৈ এতিয়া ইয়াতে কাজু পিচাখিনি দি দিলোঁ পায়সখিনি ঠিক হোৱাৰ আগতে এয়া ইলাচি গুড়িখিনি দি দিলোঁ এতিয়া অকণমান লৰাই দিম আৰু বেছি টাইম নলৰা হৈয়ে যাব আৰু পায়সখিনি ৰেডি হৈ গ'ল ইয়াতে কেশৰখিনি দি দিলোঁ একেবাৰে শেষত আৰু পায়সখিনি চাওক আপোনালোকে এনেকুৱা হৈ থাকিব লাগিব কাৰণ কি ঠাণ্ডা হ'লে এইটো গোট মাৰি দিব চাওক কেনেকুৱা হৈছে এতিয়া 4:30 বাজি গ'ল আমি নামঘৰৰ যোগাৰখিনি ৰেডি কৰিছোঁ তালৈকে লৈ যাওঁ এইখিনি এতিয়া কাটা মেলা কৰি যোগাৰ কৰিব লাগিব তাৰপিছত আয়তীবিলাক অহাৰ পিছত নাম হ'ব চ' এইখিনি লৈ যাম নামঘৰলৈকে এইটো আগত নামঘৰটো তই নাইটি পিন্ধি নামত আহিছা মই এনেই বস্তু থবাহে বস্তুখিনি ঠিক ঠাক কৰি যাম আৰু অলপ দেৰিকৈ আহিম এয়া আমাৰ নামঘৰটো মণিকোটটো সকলোখিনি ৰেডি হৈ গ'ল চব যা যোগাৰ হোৱাৰ পিছত এয়া আয়তী কিছুমান আহি পাইছে নাম প্ৰসংগ শেষ হোৱাৰ পিছত এয়া সেৱা ল'ব আহিছোঁ সকলোখিনি মানুহ গ'ল চ' মই এতিয়া ঘৰত আহিলোঁ এয়া অকণমান খাই চাওঁ সকলোৱে ভাল হোৱা বুলি কৈছে মই অকণমান খাই চাওঁ ধুনীয়া চাহ লৈছোঁ লগত
আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আজি আমাৰ নামৰ লগতে আজি আমাৰ পেহীৰ বাৰ্থডেও হয় সো এতিয়া অকমান বাৰ্থডে সেলিব্ৰেশন কৰো ঘৰৰ মানুহকেইটাই আৰু এনে সৰুকে সো ঠিক আছে কেনেকুৱা পালে ৰেচিপিটো ভিডিঅ'টো সো একদম সিম্পল ৰেচিপি জানে চাগে তথাপিতো আৰু দিলোঁ মই সো আজিৰ কাৰণে বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে তো চাই যাব লাইক কৰি যাব আৰু নেক্সট আকৌ ভিডিঅ' আহি আছে সো আপোনালোকে চাই যাব বাই বাই